ভিডিঅ'টোৰ শেষৰ অংশটোৱে প্ৰত্যেককে বিপদত পেলাব পাৰে। গতিকে ভিডিঅ'টো নেচাব আৰু পাৰিলে স্কিপ কৰি কৰি চাব। ঐ তই বলিয়া হৈছ, এই বুলি কৈ মোক সোঁৱৰাই দিব যদি প্ৰকৃততে মই বাতুলামি কৰিছোঁ। খাদ্য, বস্ত্ৰ, বাসস্থান একদম প্ৰয়োজনীয় যদিও এটা প্ৰশ্ন বাৰে বাৰে মনলৈ আহিব ধৰিছে। খাদ্যক বাদ দি বাকী দুটা মৌলিক প্ৰয়োজন পূৰণ নহ'লেও জীয়াই থাকিম নেকি আমি? বস্ত্ৰ আৰু বাসস্থান নহ'লেও নিশ্চয় জি থাকিব পাৰিম। সেইবুলি অঘৰী হৈ উলংগভাৱে জীৱন কটোৱাটো মই পোষকতা কৰা নাই। এই কথাবোৰ কেন্দ্ৰীয় বাৰ্তাটো হৈছে প্ৰত্যেকৰ জীৱন মৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এক বিষয়। কি পাবৰ বাবে উত্ৰাৱল হৈ কি হেৰুৱাবলৈ গৈ আছোঁ ভাবক এবাৰ। বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ভাবক এবাৰ। পৃথিৱীৰ কোনোবা উন্নত দেশৰ বিশিষ্ট চহৰত উদ্ভৱ হোৱা বনজুই, ভয়ানক বনজুই, অতি তীব্ৰ প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্প, মৰুভূমিহেন ঠাইতো হোৱা বানপানীৰ বিভীষিকা, আৰু যে কিমান প্ৰাকৃতিক দুৰ্যোগ যেনে খৰাং, ধুমুহা, গৰাখহনীয়া, উত্তাপ আদি সংঘটিত হৈ আছে। এই গোটেই পৰিঘটনাবোৰৰ কেন্দ্ৰ মানুহৰ সুখৰ এক ভ্ৰামক সন্ধান। এনে ভ্ৰামক সুখৰ আন এটি নাম বিকাশ। বিকাশ ক'ত? এই বিকাশৰ ধাৰণা ক'ৰ পৰা আহিল? এই বিকাশৰ প্ৰথম পদক্ষেপেই হৈছে ধ্বংস। বনাঞ্চল ধ্বংস, জলধাৰা ধ্বংস, পাহাৰ পৰ্বত ধ্বংস, তাত থকা জীৱ জন্তু ধ্বংস ইত্যাদি ইত্যাদি, আৰু যে কত কি। আন বহুতক নিঃশেষ কৰি দিয়া। এনে বিকাশ নহ'লেও আমি জীয়াই থাকিব পাৰিম। আনহে নালাগে খাদ্য নহ'লেও অন্ততঃ 30 দিনমান সময় আমি জীয়াই থাকিব পাৰিম। কিন্তু এনে এক পদাৰ্থ যিটো নহ'লে মাত্ৰ 5 মিনিট সময়ো জীয়াই থাকিবলৈ আমাৰ অসম্ভৱ হৈ পৰিব। অনুমান কৰিব পাৰিছেনে কি এইবিধ? কিন্তু এয়া পাবৰ কাৰণে কোনো কষ্ট কৰিব নালাগে, ধন ব্যয় কৰিব নালাগে, কাকো খাটনি ধৰিব নালাগে। বোধ কৰোঁ এই কাৰণতেই অতি সহজতে উপলব্ধ এই প্ৰকৃতি প্ৰদত্ত অদৃশ্য মিশ্ৰ পদাৰ্থবিধক, মানে বায়ু নামৰ এই পদাৰ্থবিধক আমি আলোচনাৰ বিষয়বস্তু বুলি নাভাবোঁ। কাৰণ বহু ডাঠ অজ্ঞানতাৰ প্ৰলেপেৰে ঢাক খাই আছে আমাৰ জ্ঞানচক্ষু। সভ্য মানুহৰ দৰে বিকাশৰ পাছে পাছে দৌৰি নিজৰ অস্তিত্বক সংকটত পেলাব পৰা এই অদৃশ্য মিশ্ৰ পদাৰ্থবিধক আমাৰ প্ৰত্যেকেই উপেক্ষা দৃষ্টিভংগীৰে চাবলৈ ধৰিছোঁ। এয়া বাৰু সভ্যতা নে বৰ্বৰতাৰ প্ৰতীক? বোধ কৰোঁ শিক্ষিত সমাজে জানিও উপেক্ষা কৰে যে পৃথিৱীৰ 5খন মষ্ট এয়াৰ পলিউটেড কাণ্ট্ৰিৰ ভিতৰত ভাৰতবৰ্ষ অন্যতম। ভাৰতৰ ভিতৰত পাণ্ডৱে প্ৰতিষ্ঠা কৰি যোৱা ইন্দ্ৰপ্ৰস্থ, বৰ্তমান ৰাজধানী চহৰ দিল্লীৰ বায়ু অতিকৈ প্ৰদূষিত। তাত অক্সিজেন হাব প্ৰতিষ্ঠা কৰিব লগা হৈছে। ইমানেই দিল্লীয়ে প্ৰগতি কৰিছে, তাত এতিয়া বিশুদ্ধ বায়ুৰ অভাৱ। স্বাভাৱিকতে উপলব্ধ বিশুদ্ধ বায়ুৰ অভাৱ।
আমাৰ অসমৰ হৃদয়স্বৰূপ গুৱাহাটীৰো অৱস্থা বেয়াৰ দিশত। এয়াৰ কোৱালিটি ইণ্ডেক্স চমুকৈ AQI মানে বায়ু গুণমাপক সূচাংক 100ৰো সীমা অতিক্ৰম কৰিছে গুৱাহাটীৰ। AQI 50ৰ তলত হ'লে বিশুদ্ধ বায়ু বুলি ক'ব পাৰি। গতিকে এইটো জানো চিন্তাৰ বিষয় নহয়? উন্নতি প্ৰগতি বাদেই দিয়ক, অন্ন বস্ত্ৰ বাসস্থানতকৈও মহত্বপূৰ্ণ বিষয় হৈছে বায়ু মানে বিশুদ্ধ বায়ু। এই বায়ু কোনে প্ৰদূষণ কৰিছে? ভগৱানে নে আন কোনোবাই? এই পৃথিৱী গ্ৰহত আশ্ৰিত সমস্ত জীৱকুলৰ সবল প্ৰজাতি বা নিজকে শ্ৰেষ্ঠ বুলি সভ্য বুলি বিবেচনা কৰা এই বৰ্বৰ মানসিকতাৰ মনুষ্য নামৰ প্ৰজাতিটোৱেই ইয়াৰ বাবে জগৰীয়া। এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ নিজকে আৰু সকলোকে যে আমি এনেকুৱা এখন পৃথিৱী পাব বিচাৰোঁ নেকি য'ত বিশুদ্ধ বায়ুৰ অভাৱ হ'ব? গতিকে আমাৰ সুখ ভোগৰ আসক্তি, মূল্যহীন ব্যক্তিগত স্বাৰ্থ আদিক সীমিত কৰি এক উচ্চতম উৎকৃষ্টতাৰ প্ৰতি সমৰ্পণ কৰোঁ আহক। ইয়াতেই প্ৰত্যেকৰে মংগল জড়িত হৈ আছে আৰু সমস্তৰে কল্যাণ হ'ব। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই কাষৰ ঘণ্টাটো দবাই দিব। ধন্যবাদ।